ৰাইজ আমাৰ ঘৰৰ মানুহ দুটা বনাইছে। वेलकम टू माय चैनल। की खबर सकलोरे केने आछे सकलोए कमेन्ट बक्सत जनाब। আজি হল শাওন মাহৰ দ্বিতীয়টো সোমবাৰ। আজি মই ৰাতিপুৱাৰে পৰা ভাবি আছিলো যেহেতু আজি ব্ৰত ৰাখিছো ব্লগ এটা বনাবলৈ আৰম্ভ কৰিম বুলি, পিছে ৰাতিপুৱাৰে পৰা বৰষুণ দি থকাৰ কাৰণে ব্লগটো আৰম্ভ কৰতে বহুত বেছি দেৰি হল। এতিয়া দুপৰীয়া 2টা বাজি গলে হলেও মনটো ভাল লাগি আছে এটা ব্লগ বনাম বুলি যেহেতু ভাবি আছিলো। এতিয়া আৰম্ভ কৰি দিলো। দিনটোৰ আধা সময় গলে এতিয়া 2টা বজাৰ পৰা বাকি যিখিনি সময় পাৰো আপোনালোকক আজি शेयर কৰিম বুলি ভাবিছো। নাজানো কিমানখিনি দেখুৱাব পাৰো কিমানখিনি নোৱাৰো, কাৰণ বৰষুণ দিলে আৰু একে হ'ব। আপোনালোকে কোনে কোনে ব্ৰত ৰাখে শাওন মাহৰ সোমবাৰ কেইটাত জনাবচোন। ময়ো প্ৰতিটো বছৰৰ শাওন মাহৰ সোমবাৰৰ ব্ৰত কেইটা ৰাখিব চেষ্টা কৰো। এইবাৰ প্ৰথম ব্ৰতটো ৰখা নহল, প্ৰথম সোমবাৰত আজি ৰাখিছো আৰু আগৰ কেইটাও কি হয় নাজানো। সেয়ে ভিডিও এটা বনাবলৈ খুব মন গৈ আছিলে। আসলতে ব্ৰত ৰাখিলে এনেও মনটো ভাল লাগি থাকে আৰু চাদৰ মেখেলা পিন্ধিছো সেইকাৰণেও ভাল লাগি আছে। আৰু আজি ব্ৰত ৰাখিছো যিহেতু ভিডিওটোৰ আৰম্ভণিতে এইটোৱে সকলোকে মই ক'ব বিচাৰিছো সকলোৰে যাতে দিনবোৰ ভাল হয়, সকলোৱে যাতে ভালে কুশলে থাকে, এইটোৱে মোৰ ভিডিওটোৰ জৰিয়তে কামনা কৰিছো। সকলোৰে জীৱনৰ পৰা বেয়া দিনবোৰ আঁতৰি ভাল দিন যাতে সোনকালে আহে। তেতিয়া হলে ভিডিওটো আশা কৰিছো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া মোৰ হাজবেণ্ডে ভাত বনাই আছে। ভাত মানে আজি খিচিৰি বনাইছে, মোক বনাবলৈ দিয়া নাই। মই যেহেতু ব্ৰত ৰাখিছো এনেটো ময়ে বনাও, তেওঁ যেহেতু ডিউটি থাকে সেইকাৰণে তেওঁ নবনাই। এতিয়া যেহেতু তেওঁ ডিউটি নাই সেয়ে মাজে মাজে ধুনীয়া ধুনীয়া সবজি বনাই খুৱাই, সেয়ে আজিও বনাইছে। হেল্ল ফ্ৰেন্ডস, এতিয়া 3টা বাজিলে। হাজবেণ্ড আৰু ছোৱালীজনী অলপ আগতে খিচিৰি খালে। ময়ো এতিয়া কিবা অলপ খাও বুলি লৈছো। এইখিনি মুগ আৰু আপেল। বহুত বেছিকৈ তেনেকে একো নাখাও মই যেতিয়া যিকোনো ব্ৰত ৰাখো। যিমান পাৰো কমকৈ খাবলৈ চেষ্টা কৰো। যদি বহুত মোৰ পেটটো ফুল হৈ থাকে কিবা কিবি খাই তেতিয়া মোৰ ব্ৰত ৰখা যেন নালাগে। আৰু মই 12টা বজাৰ আগত ৰাতিপুৱাৰ পৰা 12টা বজালৈকে একোৱে নাখাও। তাৰ পিছত যদি খাবলৈ মন যায় তেতিয়া কিবা অলপ খাও, কিন্তু আজি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। চাহ বা তেনেকে গাখীৰটো নাখাওৱে। যেতিয়া শাওন মাহৰ ব্ৰত ৰাখো সোমবাৰৰ তেতিয়া গাখীৰ নাখাও একেবাৰে। এতিয়া মই এইখিনি খাই লওঁ। আপোনালোকে কেনেদৰে ব্ৰত বিলাক ৰাখে জনাবচোন। মই হলে ব্ৰত কেনেদৰে ৰাখিব লাগে, কি কৰিব লাগে ইমান নিয়ম নীতিবোৰ নাজানো, হলেও নিজৰ মনেৰে যিখিনি মানো যিখিনি বিশ্বাস কৰো তেনেদৰে ৰাখিবলৈ চেষ্টা কৰো। এইখিনি খাই লওঁ। তাৰপিছত ৰাইজ আমাৰ ঘৰৰ মানুহ দুটা কি কৰি আছে চাওক। এইটো প্ৰাচী বিছনাৰ ওপৰত তেনেকে উঠি। প্ৰাচী কি কৰি আছা তুমি? কোনে দিছিলে তোমাক? ভাল লাগে তোমাৰ এইখন? প্ৰাচী এইখন বহুত খেলে। এইখন বজায়ে প্ৰায় এনেকে দিনটোত 2-3 বাৰ এইখন লৈ এনেকে বজাই থাকে। খুব ভাল পায় এইখন। ডিম্পু যেতিয়া গোৱাত আহিছিলে প্ৰাচীক দিছিলে আৰু এটা গিফ্ট দিছিলে ন ডিম্পু মামাই। আৰু এটা কি দিছিলে তোমাক? নাও এখন দিছিলে। ধুনীয়া সৰু বটল এটাৰ ভিতৰত আছে। দেখুৱাই দিয়া সেইখনো লৈ আহি। আৰু তুমি শুব লাগে নহয়, কিয় খোৱা নাই? তুমি খিচিৰি খালা নহয়, এতিয়া খোৱা। আৰু এইফালে পাপা কি কৰি আছে? হেল্ল' কি পুৰা মোবাইল। এইবিলাক সব লকডাউনৰ প্ৰভাৱ।
কৰোনা ভাইৰাছৰ প্ৰভাৱ পৰিছে পুৰা মোবাইল লৈ ব্যস্ত ফিল্ম চাই কিবা কৰে প্ৰাচী পাপাৰ লগত খোৱা তুমি প্ৰাচী ক'ত থৈছ তুমি ইয়াতে আছে লৈ আহা এইখন অকমানি নাও আহা বাহিৰত আহা ইয়াতে এন্ধাৰ হৈ এইখন মৰম লগা নাও বটলটোৰ ভিতৰত এনেকে আছিলে এইখনো তাই বহুত বেছি ভাল পায় আৰু সম্ভালি ৰাখে থ্যাংক ইউ ক ডিম্পু মামাক থ্যাংক ইউ ক থ্যাংক ইউ ৰিম্পু মামা এতিয়া তুমি এই ভিডিঅটো শেষ কৰা নেকি বৰষুণ দিউ দিউ হৈ আছে মই আৰু পিছত ভিডিঅ কৰিব নোৱাৰিম ঠিক আছে কৈ দিয়া পাপাক ক না পাপা আমি ভিডিঅটো শেষ কৰো আহা কচোন আজি পাপাক ক পাপাই কেতিয়াও নকয় না মাতাচোন আমি এই ভিডিঅটো শেষ কৰা আহা ময়ো ফ্ৰেণ্ডছ আজি আৰু মই ভিডিঅ' নবনাই কাৰণ কিয় এতিয়া বৰষুণ দিব লৈছে আৰু আমিও এতিয়া হ'ম ভিডিঅ'টো মই ইমানতে শেষ কৰিব আজি যদি ভিডিঅ'টো আমাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব